তো নমস্কাৰ সকলোকে তো মোৰ অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' জব আপডেট ভিডিঅ' তো ভিডিঅ'টো শেষলৈ চাব আপোনালোকে আৰু এটা নতুন জব আপডেট লৈ আহিছোঁ। তো যেহেতু আমাৰ অসমৰ বাবে তো আৰু কিছুমান ভেকেঞ্চি আউট হৈছে। তো যেহেতু IBPSৰ আমাৰ বেংকিং বিভাগৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি আহিছে, ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। তো আজি দেখাম আপোনালোকক এই ভেকেঞ্চিটোত কোনে কোনে অনলাইন কৰিব পাৰিব বা ইয়াৰ নটিফিকেশ্যনটো সম্পূৰ্ণ দেখাম। তো ভিডিঅ'টো শেষলৈ চাব। তো যেহেতু ইয়াৰ এইটো ভেকেঞ্চি অকল গ্ৰেজুৱেশ্যনৰ কমপ্লিট কৰা হ'ব লাগিব। তো গ্ৰেজুৱেশ্যন কৰাৰ লগতে কম্পিউটাৰৰ ডিপ্ল'মাৰ চাৰ্টিফিকেটটো ইয়াত লাগিব অনলাইন কৰিবৰ বাবে, এইটো বস্তুৰ বাবে। ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিহেতু ইয়াত প্ৰিলিম, মেইনছ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন আৰু লগতে চাৰিটা ইভেণ্ট হ'ব। তো যিহেতু প্ৰথমতে প্ৰিলিমছ হ'ব, তাৰপিছত মেইন, তাৰপিছত ডকুমেণ্ট, লগতে ফাইনেল এলটমেণ্ট। তো এই চাৰিটা ইভেণ্ট হ'ব। তো যিহেতু প্ৰিলিমছৰ এক্সাম চেণ্টাৰটো ইয়াত দিয়া আছে, ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাট, লগতে শিলচৰ। তো চাৰিটা এক্সাম চেণ্টাৰটো ইয়াত দিয়া আছে। লগতে মেইনছৰো এই একে গুৱাহাটী, ডিব্ৰুগড়, লগতে যোৰহাট এইকেইটা চেণ্টাৰ। ইয়াত চাব গ'লে যোনটো কেটেগৰী ৱাইজ ভেকেঞ্চিটো দিয়া আছে, ধৰি লওক ইয়াত ইউআৰৰ টোটেল অল ইণ্ডিয়াৰটো চাব পাৰে 4,740টা ইউআৰৰ ভেকেঞ্চি আছে। তো SC কাষ্টৰ বাবে আছে 1910টা। তো STৰ কাৰণে 942টা। তো OBC 2,815টা আছে ভেকেঞ্চি। তো আৰু EWSৰ 996টা ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি 11,403টা। এইটো 11,403টা এইটো টোটেল ভেকেঞ্চি। তো ইয়াৰ আমাৰ অসমৰ কাৰণে ইমান নাই। তো অসমৰ মাত্ৰ 349টা মাত্ৰ ভেকেঞ্চি আছে। তো চাই লওক, বেংক এটা দিয়া আছে ইয়াত ভেকেঞ্চি, কোনটো বেংকৰ কাৰণে কিমানটা ভেকেঞ্চি খালী আছে। তো ইয়াত চাই ল'ব পাৰে। ইয়াত দিয়া আছে তো বেংকিং অফ বৰোদা তো 36, কানাডা 55। চাই ল'ব পাৰে এইকেইটা বেংকৰ কাৰণে ইমানটা পোষ্ট দিয়া আছে। তো এইকেইটা আপোনালোকে চাই লওক, মই গোটেইখিনি পঢ়ি দিয়া নাই। তো অলপ ভিডিঅ'টো বেছি লম্বা হ'ব, তাৰ কাৰণে চাব পাৰে, দেখাই দিছোঁ। তো টোটেল আছে আমাৰ অসমৰ 349টা টোটেল আছে আমাৰ এইকেইটা বেংকৰ ভিতৰত। এইকেইটা বেংকৰ মানে এইকেইটা ভেকেঞ্চি খালী আছে। তো চাব পাৰে টোটেল 349টা। তো ইয়াত চাব গ'লে যিহেতু ইয়াত চাব পাৰে, ইয়াত যিহেতু এজ লিমিটটো দিয়া আছে মিনিমাম 20 বছৰ আৰু মেক্সিমাম 28 বছৰৰ পৰা ইয়াত অনলাইনটো কৰিব পাৰিব। 1 আগষ্ট 2004 মানে ইমান হ'ব লাগিব। আৰু ইয়াত চাব পাৰে 2 আগষ্ট 1998ৰ পৰা আগষ্ট। তো যিহেতু 2 আগষ্টৰ 1998 ইয়াৰ চনটো দিয়া আছে বয়সৰ। তো আপোনালোকে চাই লওক। আৰু ইয়াত তো চাব পাৰে, ইয়াত যিহেতু আৰু এজ ৰিলেক্সেশ্যনটো দিয়া থাকে প্ৰতিটো কাষ্টৰে। তো ইউআৰৰ বাহিৰে গোটেইকেইটা কাষ্টে পায়। তো SC আৰু STৰ 5 বছৰ। তো চাব পাৰে OBC, তো OBC 3 বছৰ এজটো এক্সট্ৰা পাব। তো লগতে PWBDৰ 10 বছৰ দিয়া আছে। তো এইকেইটা কাষ্টে এক্সট্ৰা এজটো পাব আৰু। তো তাৰপাছত ইয়াত চাব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত চাব পাৰে। যিহেতু গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰা হ'ব লাগিব। লগতে ইয়াত চাব পাৰে কম্পিউটাৰৰ নলেজ লাগিব। বস্তুৰ বাবে অনলাইন কৰিব লাগিলে তো ইয়াত কম্পিউটাৰ নলেজটো লাগিব, লগতে চাৰ্টিফিকেটটো লাগিব। তো ডিপ্ল'মা হাতত এখন চাৰ্টিফিকেট লাগিব। তো ডিপ্ল'মা ডিগ্ৰী, তো যিহেতু ডিপ্ল'মাটো লাগিব ইয়াত কম্পিউটাৰ। তো ইয়াত চাব পাৰে লেংগুৱেজ প্ৰফিচিয়েঞ্চি। তো ইয়াত দিয়া আছে যিহেতু আপোনালোকে লেখবা পাৰিব লাগিব, লেখবা, ক'বা আৰু স্পীক মানে কথা ক'ব পাৰিব লাগিব। মানে ইয়াত চাব পাৰে ষ্টেট লেংগুৱেজ এইখিনি আপোনাৰ যোগ্যতাটো থকা হ'ব লাগিব। তো যিহেতু আৰু ইয়াত এটা এপ্লিকেশ্যন ফিজ থাকে। তো যিহেতু SC, ST আৰু PWBDৰ লগতে এক্স ছাৰ্ভিচমেন, তো এইকেইটা কাষ্টৰ মাত্ৰ 175 এপ্লিকেশ্যন ফিজ, মাত্ৰ 175 টাকা। তো আৰু ইয়াত চাব পাৰে আমাৰ যিহেতু জেনেৰেল কাষ্টৰ কাৰণে এপ্লাই আহিলেও জেনেৰেল কাষ্টৰ হাইয়েষ্ট বেছি। তো এই জেনেৰেল কাষ্টৰ কাৰণে 850 টকা
তো যি এপ্লাই আহিলেও আমাৰ জেনেৰেল কাষ্টৰ যিকোনো সেইৰ কাৰণে বহুত বেছি আহে এপ্লিকেশ্যন ফিজটো, যিও ধৰক তো সকলোৱে বেছি হয়। লগতে বয়সৰ বা কিবা আন একোৱে নাপায় আমাৰ জেনেৰেল কাষ্টবিলাকে। তো ইয়াত চাব গ'লে যিহেতু ইয়াৰ ইতিমধ্যে অনলাইনটো 1 আগষ্টৰ পৰা আৰম্ভ হৈছে, তো মই ভিডিঅ'টো দিয়া নাছিলোঁ। 21 আগষ্টলৈকে চলি থাকিব। তো মই ভিডিঅ'টো দিয়া নাছিলোঁ, তো ভিডিঅ'টো অলপ দিয়াত দেৰি হ'ল, অলপ বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। তো ইয়াৰ এক্সামৰ তাৰিখটো দিয়া আছে। তো এক্সামটো ইয়াৰ প্ৰিলিমছটো হ'ব অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব, তো চাব পাৰে। আৰু মেইনছটো ডিচেম্বৰ, আৰু যিহেতু ফাইনেলটো ইয়াত মাৰ্চত দিয়া আছে, তো 27 মাৰ্চত হ'ব ফাইনেলটো ইয়াৰ, যিহেতু 2027 পাব একদম ফাইনেল ষ্টেপক লগি। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল। ভিডিঅ'টোত লাইক এটা কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আৰু এনেকুৱা জব আপডেট ভিডিঅ'সমূহ পাই থাকে আপোনালোকে। তো আৰু নতুন ভিডিঅ'সমূহ দি যাম, তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব, যাতে আৰু এনেকুৱা ভিডিঅ'সমূহ দি যাব পাৰোঁ। তো ধন্যবাদ, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম।